হে গাইজ, ইউটিউবত ভিডিঅ' চাই থাকোঁতে আপোনালোকে নিশ্চয় ভাবিছে যে ভিডিঅ'বিলাক ক্ৰিয়েটৰবিলাকে কিয় আপলোড কৰে। আপোনালোকৰ হয়তো বহুতৰ চেনেলো আছে আৰু আপোনালোকে নিজে জানে নিশ্চয় কিয় আপলোড কৰে, কিন্তু বহুতে হয়তো নাজানে। আৰু তেওঁলোকৰ কাৰণে মই কওঁ যে ইউটিউবত ভিডিঅ' আপলোড কৰে মুঠতে 3টা কাৰণে। প্ৰথম কাৰণটো হৈছে নিজে জনা কিছুমান কথা আপোনালোকৰ আগত শ্বেয়াৰ কৰে। দ্বিতীয় কথাটো হৈছে ইমান ডাঙৰ এখন প্লেটফৰ্মত নিজে জনা কথাবিলাক শ্বেয়াৰ কৰোঁতে নিজৰ এটা ফিল পায়, নিজৰ এটা পৰিচয় পায়। আৰু তৃতীয় কথাটো হৈছে যে ভিডিঅ'বিলাক শ্বেয়াৰ কৰাৰ ফলত নিজকে অৰ্থনৈতিকভাৱে সবল কৰিব পাৰে, অৰ্থাৎ তেওঁলোকে পইচা ইনকাম কৰিব পাৰে। তো গাইজ, মই বেদান্ত শইকীয়া আৰু আপোনালোকৰ লগত আজি কথা পাতিম ইউটিউব মনিটাইজেশ্যনৰ বিষয়ে। তো গাইজ, যিসকলে ইতিমধ্যে ইউটিউব মনিটাইজেশ্যনৰ বিষয়ে জানে আৰু যিসকলে জানে কেনেধৰণে ইউটিউবৰ পৰা পইচা আহে, কিয় আহে, সেইসকলৰ বাবে মই ভিডিঅ'টো বনোৱা নাই। মই ভিডিঅ'টো সেইসকলৰ বাবে বনাইছোঁ যিসকলে এই ইউটিউব মনিটাইজেশ্যনৰ বিষয়ে অলপো জ্ঞাত নহয়। তো গাইজ, প্ৰথমে আৰম্ভ কৰোঁ ইউটিউবৰ মনিটাইজেশ্যনৰ বিষয়ে দিয়া ইউটিউবৰ ভিতৰতে দিয়া এটা কথাৰ পৰা। আপুনি যদি ইউটিউব চেনেল এটা আপোনাৰ আছে আৰু ইউটিউব চেনেলৰ ভিতৰত ইউটিউব ক্ৰিয়েটৰ ষ্টুডিঅ'ত যায়, তাত আপোনালোকে দেখিবলৈ পাব মনিটাইজেশ্যন অপশ্যনটোৰ ভিতৰত তাত লিখা থাকে গ্ৰ' উইথ ইউটিউব। তাত লিখা আছে এজ এ ইউটিউব পাৰ্টনাৰ ইউ উইল বি এলিজিবল টু আৰ্ণ মানি ফ্ৰম ইউটিউব ভিডিঅ'জ, গেট ক্ৰিয়েটৰ ছাপৰ্ট এণ্ড মোৰ। আৰু তলত লিখিছে টু গেট into the YouTube partner program, your channel needs 4,000 hours of public watch hours in the last 12 months and 1,000 subscribers. Your channel will get reviewed to make sure it follows YouTube monetization policy. So guys, ইয়াৰ অৰ্থটো এইটোৱে যে আপুনি তেতিয়াৰ পৰা পইচা পাবলৈ ষ্টাৰ্ট কৰিব যেতিয়াৰ পৰা আপোনাৰ চেনেলটোত মিনিমাম 1,000 ছাবস্ক্ৰাইবাৰ হ'ব আৰু আপোনাৰ চেনেলটোত যোৱা 12 মাহৰ ভিতৰত আপোনাৰ চেনেলটোত যিমানখিনি ভিডিঅ' আছে সেই গোটেই ভিডিঅ'খিনিৰ ওপৰত ৱাটচ টাইম 4,000 ঘণ্টাৰ হৈছে। মানে আপুনি যদি এটা ভিডিঅ' আপলোড কৰিছে আৰু ভিডিঅ'টোৰ 5 মিনিট দীঘল আৰু ভিডিঅ'টো যদি 1 লাখ মানুহে চায়, তেতিয়াহ'লে আপুনি 5 লাখ মিনিটৰ ৱাটচ টাইম পাব। ভিডিঅ'টো ফুল চাব লাগিব, সম্পূৰ্ণকৈ ভিডিঅ'টো চাব লাগিব আৰু তেতিয়া আপুনি 5 লাখ মিনিটৰ ৱাটচ টাইম পাব। আৰু 2,40,000 মিনিটে 4,000 ঘণ্টা হয়। তো গাইজ, সেইটোৱে ইউটিউবে কৈছে যদিহে আপোনাৰ চেনেলটোত 12 মাহত, মানে আজি যদি 23 মাৰ্চ ধৰি লওক, মাৰ্চ নহয় মই ধৰি ল'বলৈ কৈছোঁ, আৰু 23 মাৰ্চ 2020 চন, আৰু আপোনাৰ চেনেলটো আপুনি চলাই আছে 1 বছৰৰ আগৰ পৰা ধৰি লৈছোঁ, আৰু 2019 চনৰ 22 মাৰ্চৰ পৰা আজিলৈকে আপোনাৰ চেনেলত যিমানখিনি ভিডিঅ' আছে গোটেই ভিডিঅ'খিনিৰ ওপৰত যদিহে আপোনাৰ 2,40,000তকৈ বেছি ৱাটচ টাইম আছে আৰু যদিহে আপোনাৰ ছাবস্ক্ৰাইবাৰৰ সংখ্যা ইতিমধ্যে 1,000 অতিক্ৰম কৰি গৈছে, তেনেহ'লে আপোনাৰ চেনেলটো মনিটাইজেশ্যনৰ কাৰণে এপ্ৰুভ হ'ব। কিন্তু তাৰ আগত আৰু এটা কথা কৈছে যে এপ্ৰুভ হ'ব, কিন্তু তাৰ আগত ইউটিউবৰ ৰিভিউৰ বাবে যাব। মানে মনিটাইজেশ্যনৰ এটা পলিচি আছে ইউটিউবৰ, আৰু এই পলিচিৰ বিষয়ে মই পাছত এটা ভিডিঅ'ত আপোনালোকৰ লগত আলোচনা কৰিম। আৰু সেই পলিচিসমূহ ফুলফিল কৰে নে নকৰে তাৰ বাবে আপোনাৰ চেনেলটো ৰিভিউৰ বাবে যাব। আৰু যদিহে সম্পূৰ্ণ পলিচিসমূহ ফুলফিল কৰে, তেতিয়াহ'লে আপোনাৰ চেনেলত মনিটাইজেশ্যন অন হৈ যাব। আৰু মনিটাইজেশ্যন অন হৈ যোৱাৰ পিছত আপোনালোকৰ সকলোৱে জানে যে ভিডিঅ'বিলাকত এডভাৰটাইজমেণ্ট প্লে হয়, আৰু সেই এডভাৰটাইজমেণ্ট প্লে হোৱাৰ বাবে আপোনাৰ ৰেভিনিউ কালেক্ট হয়। তো এই বিষয়ে মই আৰু এটা ভিডিঅ'ত আপোনালোকৰ পাছত ক'ম যে কেনেধৰণে কি এডভাৰটাইজমেণ্ট প্লে হ'লে কিমান ৰেভিনিউ হয়, সেই গোটেইখিনি কথা ক'ম। কিমান ভিউ আহিলে কিমান ৰেভিনিউ আপোনালোকে পায় সেইখিনি কথাও ক'ম। মাত্ৰ আজি মই আপোনালোকক এইটো ক'লোঁ যে আপোনাৰ চেনেলটোত মনিটাইজেশ্যন অন হ'বৰ বাবে কি ক্ৰাইটেৰিয়া ফুলফিল কৰিব লাগিব। যদিহে আপোনালোকে ভিডিঅ'টোৰ পৰা অকণমানো সহায় হ'ল বুলি ভাবে, ভিডিঅ'টো লাইক কৰি দিব, লগতে শ্বেয়াৰ কৰি দিব আপোনালোকৰ ফ্ৰেণ্ডসকলৰ লগত যিসকলে ইউটিউব মনিটাইজেশ্যনৰ বিষয়ে অলপো নাজানে। যদি আপোনালোকে চেনেলটো নতুন হয়, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কাষত থকা বেল আইকনটো দবাই দিব, যাতে মই নতুন নতুন ভিডিঅ' লৈ আহিলে আপোনালোকে তাৰ নটিফিকেশ্যন পাই থাকে। ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ।